हेलो गाइस की खबर आपनालोকৰ সকলোৰে आशा करूँ आपनालोक সকলো ভালে আছে মোৰো ভাল आपनाলোকৰ আশীৰ্বাদত আজি মই দিনত কি কৰো কি নকৰো হেতু ভাবিছো দেখাম বুলি গটিকে ভিডিওটো শেষলৈকে চাব আৰু স্কিপ নকৰিব যদি ভিডিওটো ভাল পায় তেন্তে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হয় ভুল দেখা পায় তেন্তে মোক ক'ব কমেন্ট কৰি যে এখিনি ভুল হৈছে বা এনেকুৱা নহয় এনেকে হয় সেইখিনি মই শুধৰাবলৈ চেষ্টা কৰিম গতিকে নিজৰ পৰিয়ালৰ মানুহ বুলি নিজৰ ছোৱালী বা নিজৰ ভন্টি সিস্টাৰ যি বুলি নাভাবক মোক ক'ব মই শুধৰাবলৈ চেষ্টা কৰিম আৰু মোৰ আজি এটো ফাৰ্ষ্ট ব্লগ হয় গতিকে সকলোৱে মৰম দিব আশীৰ্বাদ দিব যাতে মই আৰু এনেকে ভিডিও বনাব পাৰো আপোনালোকৰ মৰম পালে নিশ্চয় বনাম কিন্তু যদি আপোনালোকে মোক সাপোৰ্ট নকৰে তেনেহলেতো আৰু মন নাযাব না গতি অলপমান মৰম দিব মোক এইফালে ভাইটি বালা মাটি ভৰাই আছে ইয়াতে মানে বহুত বালাত হৈছিল মাটিখিনি বেলেগৰ কিন্তু যোন মানুহ মানে বালাৰ ব্যৱসায় কৰিছিল এখিনি খালি থকা কাৰণে ইয়াতে বালাখানি থৈছিল কিছুমানে বহুতে আছিল সেইখিনি বালাখানি আমি এতিয়া ঘৰত নি আছো ভাইটি আৰু মই ভাইটি সাংকিত ভৰাইছে নিলু বহুত এতিয়া আৰু ভাবিলো দিনটো মই কি কৰো কি নকৰো তাকে দেখাও বুলি ভাবিছো তাৰ পাছত সেইফালে আমাৰ ঘৰটো বেছি দূৰ নহয় অলপমান দূৰ হলেও ভাগৰ লাগে আৰু জংগল চাৰিও চাইডে জংগল হলেও নিজৰ জায়গাখিনি বহুত প্ৰিয় আৰু গৰমৰ দিনত থাকিব কাৰণে সুবিধা হয় বতাহ মাৰি থাকে আৰু ঠাণ্ডা দিনত অলপ অসুবিধা হয় কাৰণ আমাৰ মানে চতালত ইমান ৰ'দ নপৰে বহুত ঠাণ্ডাই হয় কিন্তু গছ কাটিলে ৰ'দ পৰিব কিন্তু আৰু বেলেগে গাছ কাটিব নাকাটে ভিডিওটো স্কিপ নকৰাকে চাব হেল্ল গাইস দেউতা পথাৰত গৈছিল পথাৰৰ পৰা কচুল লেজু আনি দিলা এতিয়া দেউতাই বব পালা মই ঘৰত যাম চাহ খাবা কাৰণে কিবা বনাম ভাগৰ লাগছি আৰু ঘামি জামি অৱস্থা নাই এতিয়া গাঁও নুধুম বাৰু দেৰিকে ধুম কিন্তু আমাৰ গাঁৱৰ পৰিৱেশটো অকমান চাই লওক আপোনালোকে কিমান ধুনীয়া কিন্তু ৰাস্তাটো বেয়া হৈছে দেচোন উপায় নাই ৰাস্তাটো বহুত বেয়া আছে কি কম আমাৰ এইফালে কিন্তু বেয়া হোৱা নাই আগফালে মানে হেতু যে হেফালে এনেকে ঘূৰিব লাগিব হেফালে হেতু কোণাটোত বহুত বেয়া মানে খোজকাঢ়ি যাবা নৰি সাইকেল নিয়াটো দূৰৰ খোজকাঢ়িও যাবা নৰি যায় না সেইকাৰণে হেতু ৰাস্তাত কিন্তু আমাৰ ঘৰৰ সন্মুখৰখিনি ভালে আছে এইটো বহুত ভাল লাগে মানুহ এটা আহিলে যাতে লেতেৰা বুলি নকয় আৰু বলক চাহ বনাও মোৰ লগত এইফালে মই চাহ বহাই দিছো ৰঙা চাহ কাহিনী নাই যেটো ৰঙা চাহ খাব লাগিব আৰু এইফালে মই জুইত ৰুটি ভাজি আছো ৰুটি হৈছে তিনিখান আৰু এখন বাকি আছে সেইখান মোৰ হয় তেল দিছো ৰুটি কানত মই যেটো এখন ৰুটি নাখাম তেলত ভাজি আছো হলে চাহ হৈছে আৰু চাহটা খাই লওঁ তাৰ পিছত লগ পাই সব এই গৰমত জুইত ভাত বনাতৰ আমেজে বেলেগ ইফালে গেছত ভাত তুলি দিলো মই আৰু বালা ববা যাৱা নাই দেউতাই আছে যেহেতু দেউতাই বৈ আছে দেউতাই পথাৰত গৈছিল তেতিয়া সেইকাৰণে বৈ আছিলো দেউতা নহলে ময়ে কৰো এতিয়া দেউতাই আহিছে কাৰণে মই ঘৰত আছো ভাত বহাই দিলো তাৰ পাছত দেৰি হ'ল কিন্তু মই চাইছো ভাইটি আৰু দেউতা তাকে মাটি আনবা মাটি নবালা তোৰ কিমান আগবাছি হা হয় নাকি মোক ৰেষ্ট দিছি দেউতা আৰু ভাইটি পালানি আছে মোৰ মা ৰেষ্ট লৈছো মানে এতক চাহ বানে দিলেও ভাত বহাই দিছো মই ঘৰত মস্ত ৰ'দ দিছি কিন্তু ঘামে টপ টপ ধৰছি গৰমতে মাই মাতি আছে কিবা কৰিব লাগে এত পকাটোৰ মাতটো শুনছি না আপোনালোকে এত পকাটো পকাই না কি চৰায়ে নাজানো দেখা নাই
এইটো বস্তুটো মানে এইটো জীৱটোৱে মাতিলে সাপ বেছি ওলাই বুলি কয়। আমাৰ গাঁৱৰ মানুহবিলাকে কয় নাজানো দেই, আপোনালোকৰ ফালে কি কয়? অ মা কেঁচু কেঁচু কি কৰিব লাগে? হা এয়া মাছ ৰাখিছে মাই, পিনপিনীয়া পোনপনীয়া মাছ ৰাখছি। কেকটি মাছ আছে চাওচোন আপোনালোকে, একটি মাছতে 50 টকা লৈছি। লোকেল মাছ ল'বই দিয়কচোন। মাই কি বনাব ইয়াৰ লগত? কি বনাবি মাই? পাদুলিলতা, মছান্দৰী, মানিমুনি আৰু হেৰি ধনিয়া। কি বনাবি তাৰে? মাছেদি বনাম। মাছেদি জোল বনাবি নেকি? হয়। এতিয়া কি আলু চালু দিবা লাগে? আলু চালু দিব লাগে। এটা আলু এটা ওলাই লৈছোঁ, এটা বোলে মাইক চেলাই দিব লাগে আঞ্জাৰ কাৰণে। এটা চেলাই লওঁ। বাকলিখিনি থৈ দিম। আমাৰ যিহেতু গৰু আছে, গৰুক খুৱাব লাগিব। এনেই খেদাত চাই গৰুকেইটা খালি অলপ চাৰ পাব তেওঁ। আজিকালি গৰু দৰাক দিয়া দিন, বেছি এনেও ঘাঁহ চাহ নাই পথাৰত। চৰ্দি লাগছি দেই গাইজ, বহুত চৰ্দি লাগি আছে। আলুখিনি চেলাই হৈ গ'ল। এতিয়া মাই মাছ ভাজি আছে। জুইকুৰা চাওক কি দপদপে লাগি আছে, বাঁহৰি জুই। Hey guys, আৰু বালা আনবা লাগিল। মই বহি আছোঁ যে এত খং উঠছি, জ্বলি আছে খঙতে। এনেকুৱা নহয় গাইজ, দেউতা পথাৰত গেছি, এতিয়া মই আনবা লাগিল। দেউতাই বেছি বহাই নাই, যিহেতু বয়সস্থ আছে, ইমান কষ্ট কৰিব নোৱাৰে আৰু। মই আৰু ভাইটিয়ে আনি আছোঁ। এতিয়া আৰু আনবা লাগে, সি তাতে ৰখি আছে, জোৰ পেৰে মানে আনি আছোঁ। আমাৰ সীমাৰ সিফালে আৰু বাৰীটো খালী জেগা আছে অলপমান। আৰু বালা আনি আছোঁ গাইজ, ফেফেনি উঠছি। ইমান কষ্ট কৰি খোৱাটো ইমান সহজ কথা নহয়। বালা বৈ বৈ হাতো জ্বলা ফুটি গেল যে, দেখ ধৰিব পাৰিছেনে নাই নাজানো। এইখিনিত আৰু এখন হাততো ডাঙৰ জ্বলা ফুটছি। ইয়াতে আহি চেনি বুজছি, দাংবা নোৱাৰোঁ, তথাপি উপায় নাই আৰু আনবাই লাগব। কষ্ট কৰবাই লাগব গাইজ, ভাত খাব লাগলি কষ্ট কৰিয়ে জীৱন। গতিকে ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এইখিনিতে ষ্টপ কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে বহুত শ্বেয়াৰ কৰি দিব। আৰু আশা থাকিল ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। বাই বাই।